আই গেছ আজি আমি ফাৰ্ষ্ট ইউটিউব চেনেল আৰম্ভ কৰিছোঁ। আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ নিউ চেলেঞ্জিং ভিডিঅ' লৈ আনিম আৰু আশা কৰিছোঁ আপোনালোক লাষ্টলৈকে ভিডিঅ'টো চাই যেন। ৰ'ব আপোনালোককতো আমাৰ চেনেলটোৰ নাম কোৱা হোৱা নাই। চেনেলটোৰ নাম হৈছে অসমীয়া ব্লগ। তাত আপোনালোকে বিভিন্ন ধৰণৰ চেলেঞ্জ ভিডিঅ' পাবই। যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। পাছলৈ আমাৰ এনে ভিডিঅ' চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই আটা মুঠি আছোঁ। আপোনালোক চাই হৈ চাওক। কোনোবা ল'ৰাই এনেকৈ কৰিব জানো? নোৱাৰে আজিকালি ল'ৰাই। এনেই আপোনালোকৰ কাৰণে কৰি দিছোঁ আৰু। ইমান ধুনীয়াকৈ মই বেলিব পাৰিম বুলি ভবাই নাছিলোঁ। ৱাও, কি ধুনীয়াকৈ বেলিছোঁ। আপোনালোকেও ভাবিব চাগে ই কি বেলিছে ন। চাই থাকক শিকি যাব। সদায় এনেকৈ ব্লগটো আপুনি ছাবস্ক্ৰাইব কৰি থওক, সদায় চাব পাব। পাৰিছে হয় নাই? পাৰিছে বিশাল পাৰিছে। তেল নিদিওঁ, শুকানে খাম আৰু। শুকাওঁতে খাব পাৰে বেষ্ট। শুকাওঁতে খালে আমাৰ কি হয় মানে গাত চৰ্বি নহয় আৰু আমাৰ গাত ভিটামিন দিয়ে। জোৰ পাম গাত, শক্তি পাম। আপোনাৰ তেলি ৰুটি খাব আপুনি? अरे भाई भारी समझ के बोल रहा हूँ यार। পেট বেয়া পাৰিব। ব'লক ফাইনেলি হৈ গ'ল। এতিয়া ৰুটি খোৱা চাওঁ ব'লক। ৰুটি মই বনাইছোঁ দেই, কেনেকুৱা হৈছে নাজানো। কেনেকুৱা হৈছে ভালে হৈছে দেই। আপোনালোকে যদি কাৰোবাৰ যদি ৰুটি চুটি বনাবলৈ হয় ন, কিবা কিবি থাকে মাতিব পাৰে। খোৱাটো মেইন। অকণমান কিবা লিকটীয়া হ'ব আপুনি কলেজে। কেমেৰা উঠিবৰ কাৰণে শুই খাইছোঁ। ইমান সোনকালে খাইছোঁ, আপোনালোকেও ভাবিব চাগে ই কি স্পীড খাইছোঁ, ইমান স্পীড। নহয়, ভিডিঅ'টো ফাষ্ট কৰি দিয়া আছে, সেইকাৰণে লাগিছে ইমান স্পীড খাইছোঁ। গাড়ী খাই ঠিকে খাই দিছোঁ আমাৰ হয় নাই? আজি মাংস আনিলে দেখি লওঁ। দেখিছোঁ খোৱাটো বহুত টেষ্টি হ'ল দেই, নিজে কৈছোঁ। আৰু এইটোকে ভাইটিয়ে বৰ লাজ কৰিছে, হাঁহি থাকে মিচিং মিচাকৈ। আৰু কেমেৰা আগত ফাৰ্ষ্ট টাইম আহিছে ন সি। আৰু সি এবাৰো পানী নাখালে, বৰ জমনি দেই। মানুহটো বেয়া লাজ কৰিছে। ৰুটি খাইছে চাইছে দে কেনেকৈ সি খাইছে, কেলৈ জানো ইমান লাজ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব কমেণ্টত। হাই গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্টত জনাব। আৰু পাছলৈ এনেকুৱা ভিডিঅ' চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম দি যাব সদায়। আৰু এনেকুৱা সদায় চেলেঞ্জিং ভিডিঅ' বনাই থাকিম ভাইটি আৰু মই। আৰু চাব, আপোনাক ছাপোৰ্ট কৰক।